মইনা মইনা ইমানকে কোনে মেছেজ কৰি আছে তই যদি আজি মোৰ ওচৰত নাহ তেন্তে তোৰ সকলো ফটো মই ভাইৰেল কৰি দিম বুজিলি মোৰ ফোনটো ক'ত গ'ল মইনা তই মোবাইল বিচাৰি আছ নেকি ক'ৰবাত যোৱা নেকি তই মা মই অকণমান মোৰ বান্ধৱীৰ ঘৰত গৈ আছো তোক কোনোবা ব্লেকমেইল কৰি আছে হয়নে নাই মা মোক কোনে ব্লেকমেইল কৰিব তোক যদি কোনো ব্লেকমেইল কৰা নাই তেন্তে এয়া কি তই যদি আজি মোৰ ওচৰত নাহ তেন্তে তোৰ সকলো ফটো মই ভাইৰেল কৰি দিম বুজিলি কোন হয় এইজন মই বিজয়ক ভাল পাইছিলোঁ কিন্তু সি বহুত বেয়া ল'ৰা হয় সেইকাৰণে মই তাৰ লগত সম্পৰ্ক বাদ দিছিলোঁ কিন্তু তাৰ ওচৰত মোৰ কিছুমান ফটো আছে এতিয়া সি মোক কৈ আছে যদি তাৰ লগত হোটেলত নাথাকোঁ তেন্তে সি মোৰ সকলো ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰি দিব তই সেই ল'ৰাজনক তোৰ ফটো কিয় দিব গৈছ মা মোৰ ভুল হৈ গৈছে ঠিক আছে যি হৈছে হৈছে এতিয়া তই ভয় নাখাবি তই যদি এদিন তাৰ ব্লেকমেইলত ভয় খাই সি যি বিচাৰে তাকে কৰ তেন্তে সি তোৰ লগত সদায় এনেকুৱা কৰিব কোনো এজন ল'ৰাই কোনো ছোৱালীৰ অশ্লীল ফটো নিজৰ মোবাইলত ৰাখি ছোৱালীক ব্লেকমেইল কৰিব নোৱাৰে সেয়া আইনমতে দণ্ডনীয় হয় তাৰ কি ব্যৱস্থা ল'ব লাগে এতিয়া তোৰ মা ল'ব কোনো ছোৱালীয়ে প্ৰেমত অন্ধ হৈ কেতিয়াও এনেকুৱা ভুল কৰিব নালাগে